कि अब लिख नहीं पाता तो अब मैं क्या करूं? कि अब लिख नहीं पाता तो मैं अब क्या करूं? हर दफा जख्म बताना जरूरी है क्या? नहीं ये जिंदा रहने क्या रजू, नहीं चाहिए कोई वादा या कोई रिश्ता, नहीं चाहिए कोई प्रेम कहानी, नहीं चाहिए खुशी सुकून दिल जिसमें यारो। हर दफा खुद से झूठ बोलकर कि कभी ना कभी ये ठीक हो जाएगा, जिंदा रहना जरूरी है क्या? पूरी रात करबतों में कताने के बाद अंधेरे से लड़ते लड़ते थकने के बाद चुबा चुबा रसनी को गले लगाना जरूरी है क्या? काल के देखे हुए सपने को आज पूरा करना जरूरी है क्या? दुनिया की उम्मीद पर हर बात पर चाहिए उतरना जरूरी है क्या? अच्छा और बुरा सही या गलत का जंग लड़ना जरूरी है क्या? कि अब लिख नहीं पाता तो मैं क्या करूं? कि अब लिख नहीं पाता तो मैं क्या करूं? हर दफा जख्म बताना जरूरी है क्या? हर दफा कुछ झूठ बोलकर कि कभी ना कभी अच्छा होगा तुम्हारे साथ, जिंदा रहना जरूरी है क्या? সঁচাকৈ কোনটো আমাৰ বাবে জৰুৰী? আপোনাৰ জীৱন নামৰ যুদ্ধখনত প্ৰত্যেকবাৰ জয়ী হোৱাটো জৰুৰী নেকি? জানিও নজনাৰ ভাও ধৰি জীৱনটোক লৈ খেল খেলি যোৱাটো জৰুৰী নেকি? আপুনি কালি দেখা সপোনবোৰক আজি পূৰণ কৰি দিয়াটো জৰুৰী নেকি? ভাল ইয়া বেয়া, শুদ্ধ আৰু ভুল তাক লৈ যুদ্ধৰ আয়োজন কৰাটো জৰুৰী নেকি? তো গাইজ আশা কৰিছোঁ আজিৰ লাইনকেইটাই আপোনাৰ মনটো চুই গ'ল। তো এইখিনিতে মই আপোনালোকক জনাওঁ যে আমাৰ লখিমপুৰৰ পানীগাঁৱত এখন ডাঙৰ লটাৰী খেলৰ আয়োজন কৰা হৈছে আৰু পুৰস্কাৰবোৰে সঁচাকৈ আপোনাকো আচৰিত কৰি দিব পাৰে, কাৰণ ইমান এখন ডাঙৰ লটাৰী খেল আয়োজন হৈছে। আৰু যদি টিকেট আপোনালোকক লাগে তেনেহ'লে মোক কণ্টেক্ট কৰিব পাৰিব, আৰু সোনকালে কণ্টেক্ট কৰিলে ভাল, কাৰণ খেলখন আয়োজন হ'বই 2 এদিনতে। তো গাইজ খেলখন আৰম্ভ হ'ব বহাগৰ 1 তাৰিখে, অৰ্থাৎ বহাগৰ 1 তাৰিখে, আৰু প্ৰায় 25খনমান গাড়ী ইয়াত প্ৰাইজ হিচাপে ৰখা হৈছে। আৰু আপুনি যদি টিকেট বিচাৰে আপোনালোকে তো মোক কমেণ্ট কৰিব, আৰু চাওকচোন আপোনাৰো ভাগ্য হয়তো ফুলি যাব পাৰে ঘপচে, কোনে জানে কাৰ ভাগ্য কেতিয়া ফুলি যায়। আৰু ইমানবোৰ চাগে সুন্দৰ পুৰস্কাৰ দেখি গম পাইছে কিমান ডাঙৰ খেল হ'বলৈ গৈ আছে, মানে লটাৰী খেলখন হ'ব কিমান ডাঙৰকৈ। তো যদি টিকেট লাগে তেন্তে কমেণ্ট কৰিব, আৰু ডেছক্ৰিপশ্যনত মোৰ ফোন নম্বৰটো দিয়া আছে, তাত কণ্টেক্ট কৰিলেই হ'ব। তো আজিলৈ ইমানেই গাইজ, বাই বাই। আকৌ নতুন এটা ভিডিঅ'ত আমি লগ পাম। আৰু ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আপোনাৰ এটা লাইক কমেণ্ট আৰু শ্বেয়াৰে মোক অনুপ্ৰাণিত কৰে এটা নতুন ভিডিঅ' আপোনালোকৰ আগত আপোনালোকৰ বাবে প্ৰেৰণ কৰিবৰ বাবে। তো গাইজ ভিডিঅ'টো চাই কেনে পালে সেইটো কমেণ্টত জনাব, আৰু চাওক প্ৰাইজবিলাক আকৌ এবাৰ চাই লওক। ইয়াত দেখিছে পাঞ্চ আছে, ট্ৰেক্টৰ আছে, এইখন কি হয় মই ধৰিব পৰা নাই, এইখন মেবি চুইফ্ট হ'ব চাগে, আৰু থাৰো ইয়াত আছে, আৰু টমটম আছে। তো যদি টিকেট লাগে জনাব। বাই বাই, নতুন এটা ভিডিঅ'ত আকৌ লগ পাম।